হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো খবৰ ভাল। আজি মন্দিৰ যাওঁ বুলি আহিছিলোঁ, তো ৰাস্তাতে ভাবিলোঁ ব্লগ এটা বনাওঁ। আপোনালোকেও ব'লকচোন মোৰ লগত মন্দিৰত। আমি পজৰা মন্দিৰ গৈ আছোঁ। বহুতে কিন্তু নাজানে পজৰা বুলি ক'লে। ডাংকিনি পাহাৰত এয়া ভীমাশংকৰ মন্দিৰ গৈ আছোঁ। আহকচোন আমাৰ লগত মন্দিৰলৈ যাওঁ। এয়া আমি মন্দিৰ পালোহি আৰু এয়া মেইন গেট। আহিবচোন যোনে যোনে অহা নাই, ভাল লাগে সেউজীয়া পৰিৱেশৰ মাজত। এয়া বহুত মানুহ দেখা পাইছোঁ মই। এয়া এখন চাইনবোৰ্ড মাৰা আছে মন্দিৰৰ বিষয়ে। এয়া উদয়ন আৰু শাহুমা। মোৰ মাহঁতো আহি আছে, কিন্তু আহি পোৱা নাই কাৰণে আমি ভাবিলোঁ আগে ভাগে পূজা দি লওঁ। ইমান দীঘল লাইন আৰু ইমান মানুহ হ'ব বুলি ভবাই নাছিলোঁ। মই বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ মন্দিৰত, কিন্তু আহিব টাইমেই পোৱা নাছিলোঁ। আজি আহিলোঁ আৰু ইমান মানুহ। এয়া উদয়নক দেখিছেনে? আহিয়ে পানীত নামিছে। আৰু শিৱ পূজাততো আৰু ইমান মানুহ হৈছিল নহয়, ক'বই নালাগিছিল আৰু। এয়া ইমান মানুহ। এই আমাৰ উদয়নে ইমান কচু কৰি আছে নহয়, চাৰিওফালে খালি দৌৰিয়ে আছে। দেখা পাইছেনে আপোনালোকে? প্ৰায় 2 ঘণ্টামান ৰখাৰ পিছত লাইন। এতিয়া পূজা কৰিম আৰু। এয়া মোৰ পূজা কৰা হ'ল। মোৰ মাহঁতে আহিছে বুলি কৈছিলোঁ নহয়, ইহঁতে পূজা কৰি আছে। মোৰ হৈ গ'ল বাৰু। এয়া আমাৰ মাহঁতৰ লগত আহিছিলোঁ খুৰীহঁত। এই মা আহি আছে, চিনাকি কৰি দি আছোঁ বাৰু আপোনালোকৰ লগত। এয়া পূৰা ফটো উঠাত বিজি। এয়া খুৰী, এয়া মা, এইটো এটা খুৰী, এয়া জিমলি। কৰা হৈ গ'ল আমাৰ। এতিয়া আমি ঘৰত যাম। মাহঁতেও যাব আমাৰ ঘৰত। এতিয়া আৰু আমি ঘৰত যাব ওলাইছোঁ। বহুত দেৰি হ'ল ন, 2টামান বাজি গৈছে প্ৰায়ভাগ। এনেকুৱা ভোক লাগিছে। ৰাতিপুৱা সুদা চাহ একাপ খাইছোঁ। এয়া মাহঁতে পাছফালে। আৰু আমাৰ উদয়ন আৰু শাহুমা কেতিয়াবাই গুচি গ'ল। উদয়নে ইমান উৎপাত কৰিছে নহয়, ঘৰৰ ওচৰতে ন মন্দিৰটো, সেইকাৰণে সিহঁতে গুচিয়ে গ'ল। আমাক কৈছে আহি থাক আৰু। আমি ঘৰ গৈ আছোঁ। সেই গাইজ, তেতিয়া আৰু আহি ভিডিঅ' কৰাই নহ'ল। ইমান ভাগৰ লাগিল নহয়। আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ মন্দিৰত যাম বুলি, কিন্তু আজি যালোঁ। মনটোও ভাল লাগিল। যাম বুলি ভাবিলে আৰু যাব পালে মনটো ভাল লাগে ন। আৰু আহি এনেকুৱা ভাগৰ লাগিল ন, আহি ভৰি হাত ধুই ভাতকেইটা খালোঁ মাহঁতৰ লগত একেলগে। ভাত পানী খাই মাহঁতেও গ'ল, অলপমান কথা পাতিল। মাহঁতে যোৱাৰ পিছত আৰু অলপমান ৰেষ্ট ল'লোঁ। তাৰপিছত আৰু ভিডিঅ'টো ভাবিলোঁ কণ্টিনিউ কৰি দিওঁ। তেনেহ'লে ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্টত জনাব, আৰু চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু মোৰ চেনেলত যদি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আহিব আপোনালোকক মন্দিৰত, ভাল লাগে মন্দিৰটোত আহি। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ। তেতিয়ালৈ বাই বাই, শুভৰাত্ৰি।